হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ ৰাধা ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল ঋষিয়ে নকুললৈ ফোন কৰিছিল আৰু ফোন কৰি গৌৰীৰ গাত একো ভুল নাই তাই তেনেকৈ মানুহ হত্যা কৰিব নোৱাৰে তুমি যেনে তেনে তাইক বচাবলৈ চিন্তা কৰা বুলি কৈছিল আৰু তাৰ পাছত নকুলে গৌৰী কোনো পধ্যেই জেলৰ পৰা ওলাই আহিব নোৱাৰে বুলি মনতে ভাবিছিল আৰু ইফালে পুলিশ গৰাকী ঋষিৰ ওচৰলৈ আহিছিল আৰু ঋষিৰ লগত কথা বতৰা পাতিছিল আৰু এইখন ঘৰৰ মানুহ যে আগৰ পৰাই হত্যাকাৰী সেই কথাটো ঋষিৰ আগত কৈছিল আৰু তেতিয়া ঋষিৰ বহুত খং উঠি মাতটো ডাঙৰকৈ কৈছিল আৰু তেতিয়া পুলিশ গৰাকীয়ে আপোনাতকৈ আপোনাৰ ঘৰখনৰ কথা মই বেছিকৈ জানো কাৰণ মোৰ এইখন গাঁৱতেই জন্ম বুলি কৈছিল আৰু আপোনাৰ মায়ে সুইচাইড নকৰি আপোনাৰ মাক আপোনাৰ দেউতাকেও হত্যা কৰিব পাৰে বুলি কৈছিল আৰু এইবিলাক কথা আপুনি পুৰণা কথাবোৰ আগৰ এইখন গাঁৱত থকা মানুহৰ মুখৰ পৰাহে গম পাব বুলি কৈ থৈ গৈছিল এতিয়া বাৰু এই পুলিশ গৰাকী ঋষিৰ ঘৰখনৰ লগত বাৰু কিবা সম্পৰ্ক আছে নি তেওঁ ইমানবোৰ কথা বাৰু কেনেকৈ জানে গতিকে এই সকলোবিলাক আপোনালোকে লাহে লাহে গম পাব ৰাধা ধাৰাবাহিকখনত আৰু আনফালে আপোনালোকে দেখিবলৈ পাইছিল জুৰিয়ে ডক্টৰক কৈ ছুটি বিচাৰিছিল আৰু ৰাধা বাইদেউৰ খবৰ এটা লৈ আহোঁগৈ বুলি কৈছিল আৰু তেতিয়া হ'ব তোৰ লগত ময়ো যাম বুলি কৈছিল আৰু ইফালে আপোনালোকে দেখিবলৈ পাইছিল ঋষি গাঁৱলৈ আহি থকাৰ সময়ত আকৌ পুলিশ গৰাকীয়ে বাটতে লগ পায় আৰু পুলিশ গৰাকীয়ে সেই কামটো যে গৌৰীয়ে কৰা নাই কাৰণ সেই দাখন দুইখন দা সম্পূৰ্ণৰূপে বেলেগ সেই বুলি কৈছিল আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব ঋষিয়ে পুলিশ গৰাকীক যেনে তেনে গৌৰীক জেলৰ পৰা উলিয়াই অনাত সহায় কৰিবলৈ ক'ব এতিয়া বাৰু ঋষিয়ে গৌৰীক নিৰ্দোষী বুলি প্ৰমাণ কৰি জেলৰ পৰা উলিয়াই আনিব পাৰিবনে বাৰু আৰু আনফালে ৰাধা বাৰু সুস্থ হৈ উঠিবনে এই সকলোবিলাক আপোনালোকে জানিব পাৰিব ৰাধা ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটিত আপোনালোকেও যদি ৰাধা ধাৰাবাহিকখন চাই ভাল পায় ভিডিঅ'টিত এটা লাইক কৰি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ